নগাঁও জিলাৰ ঢিঙৰ ধূপগুৰিত অহা ২৭, ২৮ আৰু ২৯ নৱেম্বৰত আৰম্ভ হ'বলগীয়া তিনিদিনীয়াকৈ আকৰ্ষণীয় ৯শ প্ৰাইজমানি ক্ৰিকেট খেলৰ প্ৰতিযোগিতা। ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ হাইস্কুল খেলপথাৰত নকআউট ক্ৰিকেট খেল ধূপগুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে। ইতিমধ্যে লীগখনত অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট দলে যোগাযোগ কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। ২৭ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব এই ৯শ ক্ৰিকেট খেল। লীগখনত প্ৰথম পুৰস্কাৰ ট্ৰফী আৰু নগদ ৭০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ট্ৰফী আৰু নগদ ৪০,০০০ টকা ধাৰ্য কৰা হৈছে। এই খেলখনৰ আগতীয়াকৈ টিকটৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। ইফালে টিকটৰ মূল্য ৫০ টকা ধাৰ্য কৰিছে। এই ৯শ খেলখনৰ আৰম্ভণিৰ পূৰ্বে আমন্ত্ৰিত গায়ক গায়িকাৰ দ্বাৰা গীত পৰিৱেশনৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। ঢিঙৰ পৰা সুৱেল আহমেদৰ ৰিপৰ্ট, নিউজ 24 NE। গুৱাহাটী, হাজো, হোজাই, মিৰ্জা, নৰ্থ ইষ্ট আদিকেইটা দলে অংশগ্ৰহণ কৰিছে, অলৰেডি জইন কৰিছে। ইয়াত IPL খেলা 2013 বেটছৰ অংকুৰ সিং তেখেতো আহিব বুলি আমি শুনিছোঁ। ৰাজস্থান ৰয়েলৰ প্লেয়াৰ আহিব বুলি আমি শুনিছোঁ। আমি খুবেই আনন্দিত আৰু আমাৰ কমিটিৰ তৰফৰ পৰা সকলো সদস্যক আৰু সকলো দৰ্শকক আমি আমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। চবেই আহক, আহি আমাৰ এই খেলখন উপভোগ কৰক। জয়তে ধূপগুৰি আঞ্চলিক যুৱক সংঘৰ সৌজন্যত ২৭ তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৯শ ক্ৰিকেট টুৰ্ণামেণ্টৰ যিখিনি কাম ইতিমধ্যে প্ৰায় পূৰ্ণগতিত চলি আছে। আজিৰ ভিতৰত আমাৰ কামখিনি সম্পূৰ্ণ হ'ব। অহাকালিৰ পৰা আমি খেল আৰম্ভ কৰিম। আমি আজি দৰ্শকক বা অথবা ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মাজত যি 16টা দলে অংশগ্ৰহণ কৰিব তাৰ সম্পূৰ্ণ যোগদান কাৰ্যসূচী সমাপ্ত হৈছে। তাৰ ভিতৰত আমাৰ গুৱাহাটী, হাজো, শিৱসাগৰ, হোজাই আদি দলে অংশগ্ৰহণ কৰিব। গতিকে আজি আমাৰ এই খেলখন বৰ ধুনীয়া সুন্দৰ খেল হ'ব বুলি আমি আশাবাদী। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাম, আমাৰ ইয়াত আহি আজিৰ এই অনুষ্ঠিত কৰা ক্ৰিকেট খেলসমূহ আপোনালোকেও ভালকৈ উপভোগ কৰিব পাৰিব। আৰু দৰ্শকৰ কাৰণে আমি যিখিনি সুবিধা কৰিব লাগে আমাৰ কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে। আপোনালোকে চাব পাৰিছে, নিশ্চয় চাব পাৰিব যে আমাৰ কামখিনি সম্পূৰ্ণ হৈছে। গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ মাজত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, সুচাৰুৰূপে আমি খেলসমূহ সম্পাদন কৰিব পাৰোঁ, তাৰ কাৰণে আমি কমিটিয়ে যথেষ্ট কষ্টৰে কাম কাজখিনি কৰি আছোঁ। গতিকে আমি পুনৰবাৰ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোক আমাৰ মাজত আহক, ইয়ালৈ আহি খেল উপভোগ কৰক। তাৰ বাবে আমি পুনৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।